গাইজ, মই অৰ্চনা আৰু অৰ্চনা কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'ত কোনো ৰন্ধন প্ৰণালী মই লৈ অনা নাই। আজি মই আপোনালোকৰ ওচৰলৈ ঘৰতে মাত্ৰ এপদ বস্তুৰে বনাব পৰা ফেচ পেক এটা লৈ আনিছোঁ। আৰু সেই ফেচ পেকটো আমি সকলো স্কিনতে ব্যৱহাৰ কৰিব পাৰোঁ। ব'লকচোন তেতিয়াহ'লে আমি ফেচ পেকটোৰ বিষয়ে জানো, কেনেকৈনো মই ফেচ পেকটো বনালোঁ। ফেচ পেকটোৰ বাবে মই লৈছোঁ মচুৰ দালি কেইটামান, আৰু এই মচুৰ দালি কেইটা মই নৰ্মেল পানীত 20 মিনিট সময় তিয়াই থৈছোঁ। 20 মিনিট পিছত মই ভালকৈ ধুই মিক্সিত পিচি লৈছোঁ, আৰু তাৰপিছত এয়া মই মুখত লগাই লৈছোঁ। মুখখনত ভালকৈ সম্পূৰ্ণকৈ লগাই মই 15 মিনিট সময়ৰ বাবে ৰাখি, আৰু এয়া 15 মিনিট সময়ৰ পিছত ভালকৈ শুকাই উঠিছে, দেখিছেনে? এতিয়া মই এইখিনি নৰ্মেল পানীৰে ধুই দিম। দেখিছেনে মুখখন দেখিবলৈ কিমান চাফা লাগিছে। আৰু যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আপোনালোকে নিশ্চয়কৈ ঘৰত এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু মই আপোনালোকক কথা দিব পাৰোঁ, আপোনালোকে ইয়াৰ পৰা সুফল নিশ্চয়কৈ পাব। যদিহে আজি মোৰ এই ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ওচৰতে থকা বেল আইকনটি প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া সকলো ন'টিফিকেশ্যনসমূহ আপোনালোকে সোনকালে পায়। গতিকে আজিলৈ আহিছোঁ, আৰু মোৰ ভিডিঅ'টো ভাল পালে বুলি আশা ৰাখিছোঁ, আৰু মোক কমেণ্ট বক্সত নিশ্চয়কৈ জনাব আপোনালোকে এইটো ট্ৰাই কৰি কেনেকুৱা পালে। বহুত আশাৰে ৰৈ থাকিম আপোনালোকৰ কমেণ্ট পাম বুলি। আজিলৈ আহিছোঁ, ধন্যবাদ।